আপোনাৰ এমডি ডিজিটেল তো আমাৰ বহুকেইটা আমি ভিডিঅ' আগতে আপলোড কৰিছোঁ ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চেছ বা ডিজিটেল মাৰ্কেটিঙৰ জবছ আমি বহুত ভিডিঅ' আমি আগতে আপলোড কৰিছোঁ তো আমাৰ এতিয়ালৈকে যিসকল যিবিলাকে ভিডিঅ' চোৱা নাই তো আপোনালোকে মোৰ ভিডিঅ' মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছ আপোনালোকে চেক কৰিব পাৰে এমডি ডিজিটেল ইউটিউব চেনেল আপোনালোকে চেক কৰিব পাৰে এমডি ডিজিটেল এফবি পেজ আপোনালোকে চেক কৰিব পাৰে তো আমাৰ ইনষ্টাগ্ৰাম একাউণ্টতো গোটেইখিনি ভিডিঅ'জ আমাৰ আপলোড আছে তো আপোনালোকে ভিডিঅ'খিনি চালে আপোনালোকে গম পাব এটলিষ্ট ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চেছ জব বা ডিজিটেল মাৰ্কেটিঙৰ কেনেকুৱা ধৰণৰ স্কোপ আছে আমাৰ গুৱাহাটীত বা জিলাৰ আমাৰ জবৰ কিমান আমাৰ পে কৰি আছে ডিজিটেল মাৰ্কেটিঙৰ গোটেইখিনি তথ্য আপোনালোকে পাই যাব তো আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম যে ডিজিটেল মাৰ্কেটিং যদি কোনোবা এজন মানুহে কৰিব বিচাৰে বেছিকেলি আমাৰ ডিজিটেল মাৰ্কেটিং বহুতৰে আমাৰ এটা নতুন কেৰিয়াৰ আমাৰ ইণ্টাৰেষ্ট বহুতৰ আহি আছে গুৱাহাটীত বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোক বহুতে ফোন কৰি আছে তো এতিয়া কথাটো হ'ল ডিজিটেল মাৰ্কেটিং যদি আপোনালোকে কৰিব বিচাৰে তেতিয়া আপোনালোকে ডিজিটেল মাৰ্কেটিং কৰাৰ আগত আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ হ'ব নিজকে তো সেইটো আমি অলপ ডিটেইলছ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ এটা ৱেবছাইট এটা ব্লগ নিজৰ এইটো আপোনালোকে ফাৰ্ষ্ট ডিজাইনিং কৰাৰ কাৰণে আপোনালোকে ট্ৰাই কৰক আপোনালোকে ইউটিউবত বহুত ভিডিঅ'জ এভেইলেবল আছে বা মোৰো কিছুমান ভিডিঅ'জ এভেইলেবল আছে যে তো ব্লগটো বনোৱাৰ পিছত আপোনালোকে সেই ব্লগটোত যিখিনি ডিজিটেল মাৰ্কেটিঙৰ স্কিলছ আছে আপোনালোকে কিছুমান ভিডিঅ'জ তাত আছে আমাৰ ফ্ৰীতে বহুত ভিডিঅ'জ আমাৰ এভেইলেবল আছে ইউটিউবত তো সেইবিলাক ভিডিঅ'জ চাই আপোনালোকৰ ব্লগটোত আপোনালোকে নিজে ইমপ্লিমেণ্ট কৰক আপোনালোকে কি কৰিব পাৰিব গোটেইখিনি যেতিয়া আপোনালোকৰ ৱেবছাইটত ডিজিটেল মাৰ্কেটিং স্কিল গোটেইখিনি আপোনালোকে ইউটিলাইজ কৰিব সেইখিনি আপোনালোকৰ এটা আপোনালোকৰ বেকআপ বন যাব যে এইটো বেকআপটো হৈ গ'ল ৱেবছাইটৰ যেতিয়া আপোনাৰ স্কিলখিনি আহি গ'ল স্কিলৰ আপোনাৰ এটা বেকআপ হৈ গ'ল সেই বেকআপটো হোৱাৰ পিছত আপুনি যেতিয়া কোৰ্চটো কৰিব আহিব তেতিয়া আপোনাৰ কোৰ্চৰ যিখিনি কথা শিকাব ক্লাছত সেইখিনি আপোনালোকৰ ধুনীয়া কৰি এটা প্ৰেক্টিছ হৈ যাব তো এনেকুৱা কৰি আপোনাৰ ৰিভিজন হ'ব কামখিনি আৰু আপোনালোকৰ যিখিনি ডাউট থাকিব সেইখিনি আপোনালোকৰ যিজন মেণ্টৰ থাকিব ক্লাছৰ তেওঁলোকৰ আপোনালোকে আলোচনা কৰিব পাৰে তো এনেকুৱা টাইপত আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ যিটো লেছন সেইটো আপোনালোকে শিকিবৰ কাৰণে ট্ৰাই কৰক যদি এজন ভাল ডিজিটেল মাৰ্কেটাৰ হিচাপে আপোনালোকে মাৰ্কেটত আপোনালোকে কামবিলাক এক্সিকিউট কৰিব বিচাৰে তো আমি নিজে এনেকুৱা কৰি ট্ৰাই কৰি আছোঁ নিজৰ আমি ৱেবছাইট চলাই আছোঁ নিজৰ ইউটিউব চেনেল নিজৰ পাৰ্চনেল মেটেৰিয়েলৰ যিখিনি আমাক লাগে তো সেইখিনি আমি গোটেই ট্ৰাই কৰি আছোঁ তো সকলোৱে ডিজিটেল মাৰ্কেটিঙৰ যিখিনি ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আমাৰ অসমত আছে বা গুৱাহাটীত আছে তেওঁলোকক মই এইটো ৰিকুৱেষ্ট কৰিম যে তোমালোকে এনেকুৱা যে পদ্ধতিৰে তোমালোকে ডিজিটেল মাৰ্কেটিঙৰ যিটো স্কিলছ আছে সেইটো তোমালোকে কৰিবলৈ ট্ৰাই কৰা তেতিয়াহ'লে ডিজিটেল মাৰ্কেটিঙৰ যিখিনি একদম এটা প্ৰফেচনেল লেভেলত সকলোৱে কামখিনি কৰিব পাৰিব আৰু তাৰপিছত আৰু এটা কথা আহে সেইটো হৈছে যে পাৰ্চনেল ব্ৰেণ্ডিং তোমাৰ যিটো ফেচবুক একাউণ্ট থাকিব আপোনালোকৰ ফেচবুক একাউণ্ট ইউটিউব চেনেল ইনষ্টাগ্ৰাম একাউণ্ট টিকটক আজিকালি বহুত ফেমাছ টিকটকত অৰ্গেনিক ৰিচ বহুত আহি আছে পেইড ৰিচ আমাৰ চাব গ'লে ফেচবুকত আমাৰ অৰ্গেনিক ৰিচ নাই আজিকালি তো টিকটকত আমাৰ বহুত অৰ্গেনিক ৰিচ থাকে তো আপোনালোকে টিকটকত গুৰুত্ব দিয়ক টিকটকত এনেই কিছুমানে এইবিলাক ভিডিঅ'ৰ কাৰণে আপোনালোকে চাব নালাগে টিকটকত নিজৰ যিখিনি প্ৰপাৰ টাইম আছে সেইখিনি ইউটিলাইজ কৰক ইনভেষ্টমেণ্ট কৰক নিজে ভিডিঅ' আপলোড কৰি টিকটকত আপলোড কৰক তো টিকটকত এটা অৰ্গেনিক ৰিচ আছে বহুত এটা এংগেজমেণ্ট আহে তাতে ভাল এংগেজমেণ্ট তো সকলোবোৰ প্লেটফৰ্ম আপোনালোকৰ পাৰ্চনেল ব্ৰেণ্ডিঙৰ কাৰণে ট্ৰাই কৰক আৰু তাৰপিছত ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চটোত আপোনালোকে এনৰোল কৰক আৰু এনৰোল কৰি ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চটোত আপোনালোকে ধুনীয়া কৰি তাৰ ক্লাছবিলাক লৈ আপোনালোকে নিজৰ প্ৰজেক্টত ইমপ্লিমেণ্ট কৰি যাওক তো এনেকুৱা এটা পদ্ধতিৰে আপোনালোকে ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চটো আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ডিজিটেল মাৰ্কেটিঙৰ যিখিনি স্কিল সেইখিনি ধুনীয়া কৰি আপোনালোকৰ মনত ৰৈ যাব আৰু ধুনীয়া কৰি আপোনালোকে ক্লাইণ্ট বা নিজৰ বিজনেছৰ কাৰণে আপোনালোকে তাত গ্ৰ' কৰিব পাৰিব তো এইটোৱে যে ডিজিটেল মাৰ্কেটিঙৰ কোৰ্চটো কৰাৰ আগত কেনেকুৱা ষ্টেপ ল'ব লাগে তো তাৰে মোৰ এক্সপিৰিয়েঞ্চ যিখিনি আছে তাৰ পৰা মই অলপ কথা ক'বলৈ মই ইয়াত ইচ্ছা প্ৰকাশ কৰিছোঁ তো যদি অধিক ভিডিঅ'ৰ কাৰণে আপোনালোকে ডিজিটেল মাৰ্কেটিঙৰ বা এনেকুৱা অনলাইন আৰ্নিংছ ব্লগিং ইউটিউবৰ কাৰণে আপোনালোকৰ কিবা ডাউট আছে তেন্তে মোক আপোনালোকে ফ'ল' কৰিব পাৰে ছ'চিয়েল মিডিয়াত এমডি ডিজিটেল ৱেবছাইট mddigital.in তাৰপিছত ফেচবুক পেজ ইনষ্টাগ্ৰাম ৱেবছাইট আপোনালোকে চাব পাৰে গতিকে ইউটিউব চেনেল চবতে মই এভেইলেবল আছোঁ তো আপোনালোকে তাত কমেণ্ট কৰিব পাৰে আপোনালোকৰ লগত আমি ডিছকাছ কৰিম আৰু আপোনালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম তো থ্যাংকস ফৰ ৱাচিং বাই